যদি আপুনি এই ব্লগটোৰ থাম্বনেইলখন চাই ক্লিক কৰিছে দেন মই আপোনাক এটা বস্তু এতিয়াই কৰিব খোজোঁ যে এই ব্লগটোৰ ফাৰ্ষ্ট পাৰ্টটো আপুনি প্ৰথমতে চাই লওক তেতিয়াহে আপুনি ছেকেণ্ড পাৰ্টটোৰ বিষয়ে গম পাব তো ভিডিঅ'টো এতিয়াই প'ষ্ট কৰক প'ষ্ট কৰি আপোনালোকে চিধাই গৈ পেলানি ফাৰ্ষ্ট পাৰ্টটো চাই লওক তাৰপিছত ছেকেণ্ড পাৰ্টটো চাবলৈ আহিব যদি আপোনালোকে আগৰ পৰাই চাই আছে ফাৰ্ষ্ট পাৰ্টটো চালে দেন এতিয়া কণ্টিনিউ কৰোঁ নে কি ছেকেণ্ড পাৰ্টটো বৰ্তমান আমি এতিয়া হেৰি এইটো কি কয় আড্ডা মাৰি আছোঁ এইখনত ৰখি পেলানি তাৰ বাহিৰে বেলেগ একো কাম কৰিবলগীয়া কাম নাই আজি মানিও না মানে তুমি নাই বুলি বলে এইটো পাক ব্লগত যাব হা একবাৰ এই সাইডে সাইডে যুগুনো অঙ্গনাবাদী অকলে আশা সাগে বহি ৰজনী গানে মাছ ৰজনী গানে হ'ব নকয় তো বৰ্তমান এতিয়া হেৰি হ'ল এইটো কি কয় আমি ইয়াৰ পৰা ওলাই দিলোঁ মানে আড্ডা চাড্ডা মাৰি মেলি অলপ ফটো চটো মাৰি মেলি হৈ গ'ল ফুচকা চুচকা চানা দানা খাই চব তোৰ মাত ওলাইছে ব্লগত বে কি বিচুটি তোৰ মাত ওলাই গ'ল ব্লগত তো বৰ্তমান এতিয়া আমাৰ হৈ গ'ল ইয়াৰ পৰা যাওঁ ক'ত যাম এতিয়া আমি আখল নেকি আখল তো এতিয়া আখললৈ যাওঁ কিবা এটা খাওঁগৈ কাৰণ পূজা চূজা কৰি হৈ গ'ল আৰু এতিয়া ভোকো লাগিছে বহুত জোখতকৈ বেছি ভোক লাগিছে বুলি ক'ব পাৰি পাচাপ কৰিব লাগিছে তো সেয়াই এতিয়া যাওঁ আখলত গৈ ভাত চাত খাওঁগৈ ভাতে খাম নেকি ভাত খাম তাতে থাকা তুমি বৰ্তমান এতিয়া ভাত চাত খাই লওঁগৈ খাই বৈ পেলানি তাৰপিছত ক'ত গৈ আছোঁ ক'ত আখল নে ক'ত ৰংঘৰ ফ্ৰণ্টত ৰংঘৰ ফ্ৰণ্টত সেইটো দেখাম মিহি মিহিকৈ তো এতিয়া বলক যাওঁ খাবলৈ কিবা এটা নে কিবা কবি নেকি তহঁতি কিবা ভোক লাগিছে সেয়াই মোৰো ভোক লাগিছে এতিয়া যাওঁ এইজনী আইতাজনী চাৰ্জত দি থওঁ বুন যেন লগা তোমাৰ মোৰে কাহিনী নাজানো কিনো ভাবা দি থকে খাই হাবা থুৰি বৰ্তমান এতিয়া ভাত চাত খাই মেলি হৈ গ'ল খাই মেলি হোৱাৰ পিছত এতিয়া বৰ্তমান টাইম হৈছেগৈ বুলি ক'ব পাৰি আপোনাৰ 3:10 এনেকৈ ফ'কাছ কৰি ল'বি হা তো বৰ্তমান এতিয়া 3:10 হৈছেগৈ আৰু এতিয়া মেইন কেছটো কি হৈ আছে ৰংঘৰত কিবা মানে বৰ্তমান সোমাব পৰা অৱস্থা নাই সেইটো কাৰণে মই ভাবিলোঁ কি এনেই জাষ্ট সেইকাৰণে ৰখিছোঁ দেখি ৰংঘৰ ফ্ৰণ্টত যোনটো মাৰ আখল বুলি আবেলিৰে ৰং তুমি আছে তো ইয়াতে ভাত চাত খোৱা হৈ গ'ল এতিয়া খাই বৈ মেলি এতিয়া চাগে এতিয়া আমি ক'ত যাম এতিয়া আমাৰ প্লেন বনিছে আমি তলাতল ঘৰ যাম তো সেয়াই বেলেগ একো ক'বলৈ নাছিলে নেক্সট টাইম এইটো কি কয় কিবা এটাতো বস্তু থৈ যাব লাগিব ন আকৌ ঘূৰি আহিবলগীয়া তো সেইটোৱে ৰংঘৰ থৈ যাওঁ আৰু কিছুমান জেগা আছে ফুৰিবলৈ সেইখিনি থৈ যাওঁ কাৰণ কেলৈ এসপ্তাহৰ এটা প্লেন বনাম তো এসপ্তাহতে ভালকৈ ফুৰিম এতিয়া নৰ্মেল ওপৰে ওপৰে ফুৰা হৈছে কিন্তু এসপ্তাহত যেতিয়া আহিম পূৰা ভালকৈ ফুৰিম এটা জেগা ভালকৈ যাম তেতিয়া মেইনলি সেইটোৱে যাওঁ মোৰ ভাগৰ লাগি গৈছেগৈ অঁ ৰংঘৰ চিনেমেটিক এটা দেখাব লাগিব তো সেইটোৱে এতিয়া পককৈ লেন্সখন চেঞ্জ কৰি লওঁ লেন্সখন চেঞ্জ কৰি কিছুমান ভাল চিনেমেটিক দেখাওঁ ৰংঘৰত বাকী সিমানে ক'ব আছিলে আৰু একো নাই সেয়াই বৰ্তমান এতিয়া যাওঁ মানে বেলেগ জানা মোৰ কথাও না মানা আজলিয়া কৰি যায় মই কেনেকৈ তোমাক বনি আছোঁ আৰু মুঠতে চলাব লাগে চলাই আছোঁ মই অ'কে আছে কেছ দিয়া উপায় নাই নহ'ব 200 টকা ৰেফাৰ কৰিবলৈ দিয়ে 15 minutes later বৰ্তমান এতিয়া কাহিনীটো এনেকুৱা হৈ গ'ল আজিকালি নতুন ৰুল 3 মাহৰ পৰা নতুন ৰুল হৈছে বুলি কৈছে কোৱা মতেহে দেই যে অনলাইন আগৰ পৰা আছিলে কিন্তু এতিয়া যদি অনলাইনত নহ'লে লাষ্টত কেছে দিব মানে তেওঁলোকে কোৱা মতে 3 মাহৰ পৰা হৈছে এইটো কি কয় যিটো আগতে টিকেটৰ সেইটো আছিলে ডাইৰেক্ট অফলাইন সেইটো বন্ধ কৰি পেলাই অকল অনলাইন কৰি দিলে তো এতিয়া অনলাইনত জোতে UPI ID চাইডি এইবোৰ দৰকাৰ তো সেইবোৰ
দিয়া মেলা কৰোঁতে কিছুমান চাৰ্ভাৰো দিগদাৰ হৈ গ'ল তো সেইটো কাৰণে আধা ঘণ্টামান যুঁজাৰ পিছত ফাইনেলি এতিয়া ভিতৰত সোমাব পাৰিছোঁ যুঁজিলো কেছ দিবগৈলগীয়া হ'ল এনেই লগালোগে তাৰপিছত লাষ্টত হাতত পইচা দিবলগীয়া যাব মোবাইলত কেছ দি পেলাই টিকেট হেৰি কৰিব লগা হৈছে অনলাইন কৰা নহয় কোনটো অঁ মানে মেইন কেছটো কি তেওঁলোকে ক'লে যে হেৰি এইটো কি কয় ফটো মাৰিবা কিন্তু ভিডিঅ' নকৰিবা কিন্তু কি কৰিবা আৰু ভিতৰত পোক এটা থাকে ন বৰ্তমান শ্বুট কৰি আছোঁ এয়া এইটো সিদ্ধাৰ্থ সিংহ তো বৰ্তমান হেৰি এইটো কি কয় আহিছোঁ ওপৰলৈ বাকী মিহিকে কিছুমান চিনেমেটিক দেখাম বাকী তেওঁলোকে কোৱা মতেতো ৰেকৰ্ড নকৰিবা বুলি কৈছে কিন্তু কি কৰিবা আৰু ৰেকৰ্ড নকৰিবা বুলি ক'লেতো ৰেকৰ্ড নকৰিম নেকি চিকিউৰিটি আছে দেই লোৱা সেয়াই আৰু বৰ্তমান এতিয়া যদি চাবলৈ যায় এটা চাইডৰ পৰা আহি পেলাই তো মেইন একেবাৰে ওপৰত পালোহি মেইন ওপৰ বুলি ক'ব নোৱাৰি আৰু ওপৰ আছে তাতো আছে তাত যাব নোৱাৰি ইমান হাইট ভিতৰত চিকিউৰিটি য'তে ত'তে যাবি এইটো চা এইটোক চা এতিয়া টাইম হৈ আছে 3:42 আৰু বৰ্তমান এতিয়া আমি কি কয় তলাতল ঘৰ ঘূৰি ফুৰিছোঁ ঘূৰি ফুৰি পেলাই ইটো জেগা পৰা ইটো জেগালৈ চাই পেলাই ঘূৰি ফুৰিছোঁ আৰু বহুত চাই চিতি পেলাই ৰেকৰ্ড কৰি আছোঁ কাৰণ চিকিউৰিটি গাৰ্ডটো ঘূৰি ফুৰিছে সেইটোৱে বৰ্তমান এতিয়া ৰেকৰ্ড কৰি থাকোঁ অলপ চাওঁ ভালকৈ অকল কেমেৰা দেখুৱাই থাকিলে নহ'ব ন অলপ নিজেও চাব লাগিব তেতিয়া নিজে অলপ চাওঁ অলপ জেগাটো কৰোঁ ভালকৈ বাকী সিমানে কওঁ আৰু বাকী ভাল লাগিছে গৰমো মিহিকে দি আছে গৰমৰ ভাৱটো অলপ দেৰি আগত ফচি গৈছিলে এই চাইডে যাব লওঁতে দেখিলেই যিটো বৰ্তমান সেয়া আৰু ইয়াৰ পিছত ক'ত যাম আমি তাৰপিছত আইফোন কিনিব যাম ঘৰলৈ ফোন বৰ্তমান এতিয়া আৰু ফূৰ্তি কৰোঁ ন অলপ ফুৰি কৰি মেলি মই কি কৈ আছোঁ মই নিজে গম পাওঁ গৰমত কিবা লাগিছে তাই খটখটি উঠি মেলি আহিছোঁ ন ক'বলৈ অলপ কিবা হৈ গৈছে মানে মুখে তো সেয়াই আৰু আমি অৱস্থা বেয়া হৈ গৈছে ভাত খাই মেলি হৈ গ'ল বাকী জেগাটো কিন্তু ভাল লাগিছে আৰু মই প্ৰথম কেতিয়া আহিছিলোঁ প্ৰথম মই স্কুলৰ ট্ৰিপ এটাত আহিছিলোঁ তাৰপিছত এতিয়া এইটো ছেকেণ্ডবাৰ আহিছোঁ বুলি ক'ব পাৰি ইয়ালৈ আৰু ভালো লাগিছে সৰুকালৰ যোনবোৰ সৰুতে আহোঁতে যেনেকৈ স্কুলৰ লগত আহোঁতে যিবোৰ মেমৰিজবোৰ আছিলে মনত পৰি গৈছে তো ভাল লাগিছে কি সিমানে কম এতিয়া ভালকৈ চাওঁ সেয়াই এইকেইটা উৎপাত কৰি আছে নালাগে দুশ্মনক বচাবলৈ একো সেইকাৰণে দিছে মূৰটো লাগি যাব লাগিব বুলি বৰ্তমান আপোনালোকে যিমান পোহৰ দেখা নাই জানো সেইটো পোহৰ নহয় বৰ্তমান এইটো হৈ গ'ল গোটেই ফুৰি মেলি হৈ গ'ল আৰু ফুৰি মেলি হোৱাৰ পিছত এতিয়া মিহিকে আমি গোটেইকেইটা যাবলৈ ওলাইছোঁ বৰ্তমান এতিয়া চাবলৈ পাইছে বেক চাইডে ভিউটো সেয়াই আৰু গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'ল এতিয়া এচিত গৈ বহিলে অলপ মনটো ভাল লাগিব বুলি ক'ব পাৰি যাওঁ আচলতে চাপৰি এনেকৈ গোটেই যাওঁতে অৱস্থা বেয়া হৈ গ'ল ঘামি জামি অৱস্থা বেয়া হৈ আছে এচিটো ল'লেহে কিবা আকৌ জিঅ'টো ঘূৰি অহা নিচিনা লাগিব তাৰপিছত আকৌ এফালে যাব আছে তাৰপিছত সেই ঘৰলৈ যোৱা হ'ব ইমানে আছে হেল্ল' জি তো এতিয়া বৰ্তমান আপোনালোকে সেই ফ্ৰেমটোৰ পৰা এইটো ফ্ৰেম আহোঁতে কমচে কম কেইঘণ্টামান গ'ল 1.5-2 ঘণ্টা গুচি গ'ল আৰু এইটো টাইমত আমি বহুত জেগা য'ত ত'ত ঘূৰি ফুৰিলোঁ কৈছিলোঁ ক'ত ফুৰা নাই কেমেৰা চাৰ্জ খতম হৈ গৈছিলে তাৰপিছত তাৰপিছত ক'ৰ মানে জেগাবোৰৰ পৰা ৰাস্তা ওলাইছোগৈ ৰাস্তা হেৰাই গৈছিলে গুগল মেপে যেনে তেনে উলিওৱাৰ পিছত এতিয়া আমগুৰি ফালেদি হৈ পেলাই আমি এতিয়া
শিৱসাগৰ দেৰগাঁও যাম তো বৰ্তমান সিমানেই আছিলে বাকী এটা কথা দেই মেইনলি মই বেছি ফুৰা নহ'ল সঁচা কথাটো কৈ দিছোঁ অলপ অলপকৈ ফুৰা হৈছে কিন্তু মেইন কেছটো ভাল ভিডিঅ' এটা বনাম মানে কেতিয়া বনাম তো বনিব সেইটো এটা ফিক্সে নকৰোঁ কাৰণ যেতিয়া মই এসপ্তাহমানৰ কাৰণে মই হেৰি কৰিম প্লেন এটা বনাম শিৱসাগৰ ভালকৈ ফুৰিম আৰু তেতিয়াই মই ভালকৈ এটা ভিডিঅ' বনাম বাছ সিমানটোৱে ক'ব আছিলে এতিয়া মিহিকে আমি দেৰগাঁও গৈ আছোঁ আৰু একো আইফোন ষ্ট'ৰতো নোসোমাওঁ আজি মানে প্লেন বনিলে যে আইফোন এইটো প্লেন বনিছিলে কিন্তু এতিয়া হেৰি নকৰোঁ মানে এতিয়া সোমাবলৈ টাইম নাই তো সোনকালে দেৰগাঁও যাব লাগে আৰু মোবাইলো ছুইচ অফ হৈ গ'ল ঘৰত যেনে তেনে ফোন কৰি ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা তো এতিয়া সেইটোৱে গৈ আছোঁ বাকী চিনেমেটিক চেক কৰক আপুনি ये शाम मस्तानी मदहोश किए जाम One eternity later. তো বৰ্তমান আমি এতিয়া লাডুগড় পালোহি তাৰপিছত এতিয়া আমি গাড়ীত তেল ভৰাবলৈ ৰখিছোঁ এই চাইডে চাবলৈ পাইছে আপোনালোকে 6টা বজাত ৰাইজ বৰ্তমান আমি এতিয়া তেল ভৰাবলৈ লৈছোঁ আৰু তেনেকুৱা একো বেলেগ একো হেৰি কথা নাই আৰু ক'বলৈ মানে কিনো ক'ম আৰু আপোনালোকক মই কেনেকৈ বুজাম কিনো ক'ম আৰু গোটেই দিনটো বহুত সুখেৰে গ'ল বুলি ক'ব পাৰি এই চাইডে আছে আমাৰ হৃদাৰ্থ ৰাজখোৱা এই চাইডে হৃদাৰ্থ দত্ত এই চাইডে বেদান্ত বৰা তো আমি গোটেইকেইটা বহুত সুখেৰে ঘৰলৈ গৈ আছোঁ বৰ্তমান চাবলৈ যায় বাকী এতিয়া আমি পইচা ভৰাব লৈছোঁ আৰু এই চাইডে চাবলৈ পাইছে তেল ভৰাব লৈছোঁ গাইজ This in the training was training while lining Ice criminal I don't mean আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে চাগে যদি ভাল পালে দেন যি কৰিব লাগে সেইখিনি কৰি থৈ যাব বুলি আশা ৰাখিছোঁ বাকী ইমানেই ক'ম যে এই ভিডিঅ'টো এনেই নৰ্মেল আছিলে যে ফুৰিবলৈ গ'লোঁ লগৰকেইটাৰ লগত আৰু ঘূৰিলোঁ ফূৰ্তি কৰিলোঁ সেইবোৰে আছিলে বাকী কৈছোঁৱেই নহয় এসপ্তাহমানৰ এটা টাইম লৈ পেলাই ভালকৈ এটা ভিডিঅ' শ্বুট কৰিম তো সেইটোৱে টাইমটো উলিয়াই পেলাই ভালকৈ এটা ভিডিঅ' বনাব ট্ৰাই কৰিম বাকী সিমানেই আছিলে তো চি ইউ চুন ইন আনাডাৰ ব্লগ জয় শ্ৰীৰাম বাকী বাই বাকী লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লাগে সেইখিনি কৰি থৈ যাব বহুত শ্ল' গ্ৰ'থ হৈ আছে মোৰ ভাগৰ সোনকালে অলপ ছাবস্ক্ৰাইবাৰখিনি বঢ়াওক